সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ব্লগটো ষ্টাৰ্ট কৰোঁতে দেৰিয়ে হ'ল। এতিয়া 12টা বাজিবলৈ 10 মিনিট আছে আৰু মই মাইনাক আনিবলৈ যাম স্কুললৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। কি দেখাব পাৰোঁ নাজানো, আপোনালোকে ভিডিঅ'টো চাই থাকিব। যাবলৈ ওলালোঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। হয় না? হয় দিয়া এইফালে। ক'ৰ পৰা আহিলা? ক'ৰ পৰা আহিলা কৈ দিয়া। স্কুলৰ পৰা কৈ দিয়া। লাহে লাহে গাড়ী আহিছে আকৌ। লাহে এইজনী আমাৰ বেটা আহি গ'ল। এইফালে চাই দিয়া বেটা। খুলি দিওঁ ৰ'বা আকৌ। জোতাটো খুলিব লাগে। কৰিবা কি ক'লা? আজি কি শিকাইছে মেমে? আজি মেমে কি শিকাইছে কৈ দিয়া। ৰ'বা মুখ হাত ধুব লাগিব নহয়। আগতে কি শিকাইছে কোৱা মেমে? স্কুলত মেমে কি শিকাইছে? কালাৰ কৰিব আৰু লিখিব দিছে। কি লিখিব দিছে? হয় নেকি? লিখিছা? কেনেকৈ লিখিছা? হয় নেকি? ঘৰতো লিখিব দিছে? লিখিব লাগিব ন? ঠিক আছে। বাই বাই। বাবা দি দিয়া। গা ধুৱাই দিলোঁ। এইজনী বেটা গা ধুলা হয় নাই? গা ধুৱাই দিলোঁ। এতিয়া ভাত খামগৈ আৰু ভাত খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। কিবা কৈ দিয়া। এতিয়া কি কৰিবা? কি কৰিবা এতিয়া? ভাত খাবা? ঠিক আছে, ভাত আনগৈ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। স্কুলৰ পৰা অহাৰ পিছত এনেকৈ জঁপিয়াই থাকিব। এতিয়া মই বনাবলৈ আহিলোঁ পাস্তা। তো মই এতিয়া পাস্তা বনাম, আপোনালোকেও চাই থাকিব। পাস্তানো মই কেনেকৈ বনাওঁ মই মাইনাক বনাই দিম। এইফালে পাস্তা লৈছোঁ, এইখিনি বইল কৰিব লাগিব। মই উলিয়াই লৈছোঁ পাস্তাখিনি। আৰু এইফালে লৈছোঁ মই এটা পিঁয়াজ লৈছোঁ। এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজখিনি, দেখিছে।
আৰু এয়া এটা বিলাহী লৈছোঁ এনেকৈ সৰু সৰুকৈ কাটি, আৰু এটা পেপচিকাম লৈছোঁ। এইখিনি আৰু বিশেষ মছলা লোৱা নাই। নিমখ লৈছোঁ অকণমান, আৰু জিৰা গুড়ি অকণমান লৈছোঁ, লগতে ধনিয়া গুড়ি অকণমান লৈছোঁ। আৰু এয়া মই চয়া চচ 1 চামুচ ব্যৱহাৰ কৰিম ইয়াৰে, আৰু ইয়াৰে মই চিলি চচ অকণ ব্যৱহাৰ কৰিম কাৰণ এইটো জ্বলা হয়। আৰু টমেটো কেচাপ মই ব্যৱহাৰ কৰিম 2 চামুচমান। এতিয়া পাস্তাখিনি বইল কৰি ল'ম। এইফালে বইল হ'ব দিছোঁ পাস্তাখিনি। এয়া আমাৰ বেটাই নাচি আছিলে, ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। মই গানৰ ভইচটো হেৰি কৰি দিয়া নাই কাৰণ কপিৰাইট লাগিব পাৰে, সেইটো কাৰণে মই মিউট কৰি দিছিলোঁ। টিভিত চাই চাই নাচি আছে। পাস্তাখিনি বইল হৈ আছে, হাফ বইল হৈছে আৰু অকণমান বইল হ'ব লাগিব। এয়া বইল হৈছে আৰু এইখিনি এতিয়া মানে নমাই ৰাখিছোঁ। এতিয়া পেনখন গৰম হ'বলৈ দিছোঁ। এয়া পেনখন গৰম হৈছে, ইয়াতে এতিয়া ৰিফাইন তেল দি দিছোঁ অকণমান। ৰিফাইন তেলখিনি গৰম হৈছে, এতিয়া মই ইয়াতে সৰু সৰুকৈ কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি ল'ম। সৰু ল'ৰা ছোৱালীবিলাকে মানে ভেজিটেবল খাবলৈ বেয়া পায়, তো এনেকৈ চাওমিন বা পাস্তাৰ লগত ভেজিটেবলবোৰ মিক্স কৰি এনেকৈ বনাই দিব লাগে, তেতিয়া সিহঁতি মানে গম নাপায় আৰু টেষ্টটো অকণমান বেলেগ আহে, খায়ো ভাল পায়। এনেকৈ যাৰ যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে এনেকৈ বনাই দিবচোন, তাহাঁতি খাব। কাৰণ আমাৰ মাইনাও ভেজিটেবল নাখায়, সেইকাৰণে মই এনেকৈ বনাই দিওঁ। এতিয়া ইয়াতে কেপচিকাম দি দিছোঁ। কিছুমান ভেজিটেবল খায় বাৰু, কিন্তু কিছুমান নাখায়। টমেটো, যেনেকৈ টমেটোটো একদমেই নাখায়, মই এনেকৈ বনাই দিওঁ, তেতিয়া তাই খায়গৈ। এতিয়া ইয়াতে বিলাহীখিনিও দি দিছোঁ একেলগে, অকণমান সিজালৈ এনেকৈ মই ভাজি থাকিম। আপোনালোকে মন কৰিলে ইয়াতে আলুও দিব পাৰে, নাইবা গাজৰো দিব পাৰে। গাজৰটো খালি ৰুকি দিব, মিহি মিহিকৈ ৰুকি দিব, কাৰণ সিজোতে টাইম লয়। এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিলোঁ মছলাখিনি, যিখিনি মই আপোনালোকক দেখাইছিলোঁ। নিমখ, জিৰা গুড়ি আৰু ধনিয়া গুড়ি, এই 3বিধ দি মই এতিয়া ভালদৰে লৰাই দিছোঁ। এতিয়াতে চয়া চচ ব্যৱহাৰ কৰিছোঁ 1 চামুচ, লগতে অকণমান চিলি চচ দিছোঁ। কিন্তু যিসকলে চিলি চচ বেছিকৈ খায়, মানে জ্বলা বেছিকৈ খায়, তেওঁলোকে অলপ বেছিকৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু লগতে টমেটো কেচাপ দি দিছোঁ 2 চামুচমান। এইখিনি ভালদৰে মিহলাই দিছোঁ।
কাৰণ মই মাইনাৰ কাৰণে বনাইছোঁ, তাই জ্বলা বেছি নাখায়, সেইকাৰণে অকণমান দিছোঁ ফ্লেভাৰৰ কাৰণে। চিলি চচটো দিলে মানে ফ্লেভাৰটো ভাল আহে অকণমান। এতিয়া মই নমাই ৰখা পাস্তাখিনি আগতীয়াকৈ দি দিছোঁ। এইখিনি ভালদৰে মই মিহলাই দিছোঁ। গেছৰ ফ্লেমটো অকণমান হাই কৰি দিব আৰু এনেকৈ লৰাই থাকিব। এয়া দেখিছে আমাৰ পাস্তা এয়া হৈছে আৰু মোটামুটি। মই আৰু এবাৰ লৰাই দিছোঁ এনেকৈ ভালদৰে। এয়া আমাৰ পাস্তা ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই দিব সৰু ল'ৰা ছোৱালীক, খুব ভাল পাব। আহক এতিয়া ফাইনেল লুকটো দেখাই আছোঁ। এয়া আমাৰ ফাইনেল লুক। কেনেকুৱা লাগিছে পাস্তা ৰেচিপিটো জনাব। আৰু সৰু ল'ৰা ছোৱালী থাকিলে বনাই দিব ঘৰতে এনেদৰে। এতিয়া ভাত বনাই আছোঁ, ৰাতিয়ে হ'ল আৰু আজি বিশেষ একো বনোৱা নাই। ভাত কেৰেলা ভাজি বনাইছোঁ আৰু দিনৰে দাইল অকণ আছিল, সেইখিনি গৰম কৰিম। সেয়ে আজি ভাত কেৰেলা ভাজিখন এবাৰে খাই দিছোঁ। ভাত কেৰেলা ভাজিছোঁ, লগত দাইল আছে। আজি মই দুপৰীয়াতে একেলগে বনাই থৈছিলোঁ। চিম্পুলকৈ বনাইছোঁ ভাতকেৰেলা ভাজিখন, লগতে আলু দি দিছোঁ। হৈছে আৰু সিজিছে। কৰি দিছোঁ। এতিয়া ভাত বনোৱা হ'ল, লাহেকৈ ভাত খাম আৰু। ৰাতিও হ'ল, 10টা বাজিলে। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় কমেণ্ট কৰিব আৰু আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু লগতে মোৰ ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল লোকে নতুনকৈ চাই আছে ভিডিঅ'টো তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাওঁতে বহুতেই চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ বনাইছোঁ, হয়তো আপোনালোকে ভাল নাপাবও পাৰে। কিবা ভুল হ'লে কমেণ্ট কৰি জনাব, মই শুধৰাবলৈ চেষ্টা কৰিম। ঠিক আছে তেনেহ'লে গুড নাইট সকলোকে, আৰু আন এটি ভিডিঅ' লৈ আপোনালোকক লগ পাম।